আমি গৈ আছো পিকনিক খাবলৈ আজি বতৰটো একেবাৰে বেয়া এইকিটা আমাৰ প্ৰাণীকিটা বেছি নহয় আৰু আগপিনে আছে আৰু এইপিনে আছে আমাৰ আৰমান টেঙা বতৰ আজি বতৰে টেঙাই দিলে গোটেই বৰষুণ গতিকে বাকি দেখাই আছো আমাৰ অৱস্থাটো আজি কি হয় পিকনিকত খাবলৈ পাও নে নাপাও আমি পিকনিক প্লেস বৰ্তমান পাই গলোহি গতিকে আমি জেগাটো বিচাৰি লওঁ এই আমাৰ বস্তু এই টাইমতে খাব লাগে ন এই বস্তু নিয়াটোৱে এই আমি আহি আছো পিকনিক খাবলৈ সজুলি সামগ্ৰী লৈ সব আহি থাকা সব বস্তু লৈ লৈ আহি আছে বলা বলা খাব লাগিব এতিয়া কি হৈছে চেন্ডেল পিন্ধিছ পিন্ধিছ ঘৰত পিন্ধা চেন্ডেল যে পিন্ধি আহে দৰকাৰ সঁচাকে তুমি মানে ভাবিছিলা জানা মায়ে কৈছে বাপ মোক ঠিক আছে মোক খোজকাঢ়িব নোৱাৰো চেন্ডেল সেইকাৰণে পিন্ধালো সেই মস্ত তিতা গম পাইছে বাহুবলী সূৰ্যে এয়া পানী আনি আছে মানে খৰি আনি আছে আমাৰ কণী সিজিলে নে নিসিজিলে তোমাৰ দুখ তুমিয়ে বইল কৰিছিলা এয়া আমাৰ ব্ৰেকফাষ্ট চলি আছে সকলোৱে ব্ৰেকফাষ্ট খাই আছে এয়া এই আমাৰ নতুনকে বিয়া হোৱা এজনী লগ পালো স্মৃতি আমাৰ এতিয়া ব্ৰেকফাষ্ট খাই হৈ গৈছে এতিয়া আমি খানা বনোৱাত লাগো বাকি ৰাইজ সকলো উঠক আৰু তলি চুচিব নালাগে ইমানকৈ আমি অকমান খাব লাগিব बहुत तेज हो रहा है बहुत तेज हो रहा सालो কি কৰে এই আমাৰ মাংস হৈ গ'ল ধোৱা ব্ৰইলাৰ মাংস এয়া নবনীতাই পিঁয়াজ কাটি আছে লগতে আলু কাটি আছে তাই কাম কৰিছে বা ভাল ছোৱালী আৰু পিনে আমাৰ তুলিকাই কি কৰিছে অ লিপি পালাহি কেনেকুৱা লাগিলে আহি বহুত কষ্ট বা
এই আমাৰ কমলা খোৱা পৰ্ব চলি আছে। এই আমাৰ সুৰুজ বহুত দিনৰ মূৰত এই সুৰুজ নহয় সুৰজ খেলি মেলি হৈ গৈছে দুটা একে একে নামৰ। এইপিনে এয়া মাংস বনাই আছে আৰমান বিলাহী খাবা বিলাহী আৰু এইপিনে বিশ্ব টুপি চুপি লগাই বিশ্ব গাটো ভাল নাই নি বাৰু এয়া চুঙাত দিবলৈ আমি মাংস সানি আছো জলফাই টেঙাৰ লগত। এয়া চুঙাত দিয়া মাংস বনাই থকা হৈছে। পিকনিকত আহি যদি এনেকৈ হিলত বহা নহয় কিহৰ পিকনিক হয় নহয়। এয়া ইহঁতি হিলত বহি আছে পিকনিক বুলি আৰু এইপিনে ইহঁতি ভাবি আছে ক'ত ফটো মাৰোঁ কি কৰোঁ। এয়া ফটো মাৰি আছে। আজিকালি পিকনিক বুলিলে ফটো মৰাহে আৰু খোৱা বোৱাটো পিছৰ কথা। খোৱা বোৱাটো ঘৰত খালেও হয়। এয়া আমাৰ ভাত খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। গোটেই বৰষুণ আহি গ'ল গতিকে আমি পটাপট খাই লৈছোঁ। এয়া সকলো লৰালৰিকে খাই লৈছোঁ। পটাপট আমি যাবলৈ লাগে ঘৰলৈ যিহেতু আমাৰ কোনো ব্যৱস্থা নাই তম্বু নানিলোঁ আমি সেইবাবে আমি খাবলৈ আৰম্ভ কৰি দিলোঁ। আমাৰ ভাত পানী খাই হৈ গ'ল চবৰে। এয়া একদম পাত চুচি মাৰি দিছোঁ একো নাই পাতত খালি অকল হাড়কেইডাল আছে। যিটো গামলা পৰা চুচি আছে চুইজে এয়া টেষ্টি হৈছে মাংস। বাকী ইয়াতে বাচন ধুবলৈ ওলালেই যিহেতু ইয়াত হাতী ওলাই বোলে আমি পটাপট পলাওঁ। খাই বৈ আজৰি হ'লোৱে। খাই বৈ হৈ গ'ল। এয়া বাচন ধুই আছে বৰ্তমান বাচন ধোৱা পৰ্ব চলি আছে। খোৱা বোৱা হৈ গ'ল। সেয়া বাৰ্বিন চফা হৈছেনে বাচন। এয়া ভাত লাগি ধৰিছে বোলে এৰুৱাব পৰা নাই পূৰা গা জোৰ প্ৰয়োগ কৰি আছে। এতিয়া ঠাণ্ডা পৰিছে অলপ আমি এয়া জুই ফুৱাই আছোঁ সকলোৱে চবেই এয়া জুই ফুৱাই আছোঁ আমি। গতিকে আমি এতিয়া যামগৈ আৰু অলপ গাটো গৰম কৰি লওঁ জুই চুই ফুৱাই লৈ। এই আমাৰ পিকনিক খাই হৈ গ'ল। এতিয়া আমি চব যাব ওলাইছোঁ। এইপিনে ৰেডি হেপী জাৰ্ণি। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। অহা বছৰলৈ আকৌ লগ পাম এনেদৰে এটা পিকনিকত। আজিলৈ বাই বাই।